হাই ক্লাছমেটছলৈ স্বাগতম বিভিন্ন ধৰণৰ ম্যাথমেটিক্স শৰ্ট ট্ৰিক্স লৈ মই সদায় ভিডিঅ' পোষ্ট কৰি থাকো গতিকে আজি মই এই ভিডিঅ'ত কোনো ধৰণৰ ট্ৰিক্সৰ কথা নকওঁ আজি মই SSC RRB দৰে ডাঙৰ বৰ্ডবোৰে এছামিজ কিছুমান কোৱেশ্চন ম্যাথমেটিক্স প্ৰবলেম এছামিজ ল্যাঙ্গুৱেজত কিমান ভুল ধৰণে আসলতে উপস্থাপন কৰে কিমান ভুল ধৰণে দিয়ে তাৰ এটা ডিসকাশন কৰিম আৰু এনে ধৰণৰ ভুলৰ পৰা কেনেদৰে হাৰিব পাৰি তাৰ এটা ডিসকাশন কৰিম গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব So মোৰ হাতত কিছুমান কোৱেশ্চন পেপাৰ আছে SSC সো এখন আছে 2012 এখন আছে 2012 ৰ এখন আছে 2014 আৰু এখন 2013 সো আমি যদি এতিয়া 2012 চনৰ এখন কোৱেশ্চন লৈ চাও 2012 চনৰ এখন কোৱেশ্চনত দণ্ডচিত্ৰ এটা প্ৰবলেম দিয়া হৈছিল নম্বৰ আছিল 4 নম্বৰ সো আমি প্ৰথমতে ইংলিছৰ কোৱেশ্চনটো চাও ইংলিছত আপোনালোকে চাব পাৰে ইয়াত লিখা আছিল গাৰ্লছ ইয়াত আছে বয়স ইয়াৰ নম্বৰ কোৱেশ্চন আছিল 4টা সো এটাত 1 নম্বৰ কৈ টোটাল 4টা যেহেতু 4 নম্বৰ আছিল দণ্ডচিত্ৰ কিছুমান ইয়াত দিয়া আছিল আৰু ইয়াত লিখা আছিল বগাখিনিয়ে গাৰ্লছ বুজাইছে আৰু কলাক যিখিনি আমাক ডাক দিয়া আছিল এইখিনি বয়স বুজাইছে গতিকে একেটা কোৱেশ্চনকে আমি যদি এছামিছত চাবলৈ যাও তেতিয়া হলে আপোনালোকে চাব পাৰে ইয়াত কি লিখা আছে লৰা আৰু ইয়াত কি লিখা আছে ছোৱালী এখনত আছে লৰা আৰু এখনত আছে গাৰ্লছ এখনত আছে ব্ল্যাক খিনি ছোৱালী আৰু এখনত ব্ল্যাক খিনি আছে বয়স গতিকে দুয়োটা সম্পূৰ্ণ বেলেগ কোৱেশ্চন একেখন বহিতে মই দেখুৱাই দিব পাৰো চাওক আপোনালোকে ইয়াত লিখা আছে গাৰ্লছ ইয়াত লিখা আছে বয়স সো কিন্তু ইয়াত লিখা আছিল লৰা আৰু ছোৱালী সো সম্পূৰ্ণ এটো এটা ভুল কোৱেশ্চন গতিকে এছামিছত যদি আমি কোৱেশ্চনটো কৰিবলৈ যাও ইয়াত প্ৰথম কোৱেশ্চনৰ এটাও অপচন শুদ্ধ নহয় কিন্তু ইংলিছত হলে শুদ্ধ হয় গতিকে এই কোৱেশ্চনটো এছামিজ ল্যাঙ্গুৱেজত সম্পূৰ্ণ ভুলকে দিয়া আছে গতিকে প্ৰথম ষ্টাৰ্টিং খিনি সম্পূৰ্ণ ভুল গতিকে এনেকুৱা ভুল এনেকুৱা আসলতে দণ্ডচিত্ৰখিনি যেহেতু সহজ হৈ কৰিবলৈ গতিকে এনেকুৱা দণ্ডচিত্ৰখিনি কৰাৰ উদ্দেশ্যে আমি যাও কিন্তু এনেকুৱা কোৱেশ্চনখিনি ভুল থাকে ঠিক তেনেকৈ মই যদি আকৌ এখন লৈ যাও 2013 অহা এখন কোৱেশ্চন পেপাৰ তাত যদি আমি যাও ইয়াত দণ্ডচিত্ৰখনলৈ চাও দণ্ডচিত্ৰখন আছিল ইয়াত গতিকে চাব পাৰে দণ্ডচিত্ৰখন এখন দিয়া আছিল দণ্ডচিত্ৰ গতিকে হেক কোৱেশ্চনটো আছিল ব্যক্তিবোৰৰ ব্যয়ৰ আয়ৰ ৰেঞ্জ কিমান গতিকে ৰেঞ্জ কিমান আমি জানিবলৈ হলে ইয়াত নিৰ্দিষ্ট দুটা আমাক ধৰি দিয়া থাকিব লাগিব অক্ষৰ গতিকে ইয়াত আসলতে 4500 টো এনসাৰ হয় যদিহে আমাক 4 পিপল আৰু 5 পিপলৰ দুয়োটাৰে আমাক যদি আয়ৰ ৰেঞ্জটো উলিয়াব দিয়ে তেতিয়া হলে হেতু শুদ্ধ এনসাৰ হয় কিন্তু ইয়াত কোনো ধৰণৰ ধৰি দিয়া নাছিল 4 নে 5 নে কি ধৰি দিয়া নাছিল গতিকে ইয়াৰ উপৰি এছামিজ ল্যাঙ্গুৱেজত কিছুমান কোৱেশ্চন আছে যিবোৰ ইমানেই ভুল আছে এছামিজ ল্যাঙ্গুৱেজত আখৰবোৰ ইমানেই ভুল আছে যে সম্পূৰ্ণ বাক্যটো যদি পঢ়া যায় তেতিয়া হলে সেই সম্পূৰ্ণ বাক্যটোৱে অৰ্থটোৱে বেলেগ হৈ যায় গতিকে তেনেকুৱা কোৱেশ্চনবোৰ কৰিবলৈ আমাৰ অসুবিধা হয় আৰু কিছুমান অসমীয়া আখৰ এনেকুৱা আছে যিবোৰ ৰটো পেট কাটা ৰৰ হলনি তলত বিন্দু থকা ৰ হৈ যায় গতিকে এনেকুৱা অসমীয়া ভাষাটোৰ গুৰুত্ব নিদিয়াৰ কাৰণে এনেকুৱা হয় গতিকে মই ভাবো এনেকুৱা কোৱেশ্চনবোৰ SSC RRB বা যিকোনো বৰ্ডে গুৰুত্ব সহকাৰে ল'ব লাগে ভাষাৰ প্ৰতি বিশেষ ধৰণে গুৰুত্ব দিব লাগে বিভিন্ন ধৰণৰ ভাষাত আসলতে কোৱেশ্চনটো কেনেকুৱা হৈছে সম্পূৰ্ণ অৰ্থটো মিলিছে নে নাই হেতু আসলতে গুৰুত্ব ল'ব লাগে গতিকে বিশেষকৈ আমাৰ এছামিজ ল্যাঙ্গুৱেজতে কিমান ভুল আছে আপোনালোকে দেখিছে গতিকে এছামিজ ল্যাঙ্গুৱেজত যদি অকমান হলেও কোৱেশ্চনটো ভুল যেন লাগে কুইকলি কম্পালসৰি ল্যাঙ্গুৱেজ এনে ইংলিছ ল্যাঙ্গুৱেজত গৈ প্ৰবলেমটো পুনৰ পঢ়ি চাব লাগে গতিকে চৰকাৰে গুৰুত্ব দিয়ক বা নিদিয়ক নিজে এই ক্ষেত্ৰত সাৱধান হ'ব লাগে তেতিয়া অংকটো শুদ্ধকৈ কৰিব পৰা যায় গতিকে দণ্ডচিত্ৰ বা এনেকুৱা প্ৰবলেম বিলাক কৰাৰ পিছত যদি নিজৰে অকমান ভুল যেন অনুভৱ হয় তেতিয়া হলে পুনৰ কম্পালসৰি যেনে আমি যদি এছামিজ ল্যাঙ্গুৱেজত সুজন কৰি দিও তেতিয়া হলে ইংলিছ ল্যাঙ্গুৱেজত গৈ পুনৰ কোৱেশ্চনটো চাই ল'ব গতিকে তাত গৈ যদি কোৱেশ্চনটো ঠিকই আছে তেতিয়া হলে হেতু ৰাইট বা তেনেকৈ আমি ভুলখিনিৰ পৰা হাৰিব পাৰো গতিকে নিশ্চয় বুজি পাইছে see you next